চাবলৈ যাব দিবনে নেকি? ব্যস্তত আছে নেকি আপুনি? খবৰ খাতি যাব দিবনে নেকি চাবলৈ? কৰিছিলো কথা কেইটামান ছাৰ ইয়াতে নাই এতিয়া ছাৰ গুচি গ'ল। আপোনাৰ যদি কিবা দিব মেমৰেণ্ডাম দিব মানে ডিচি আহিব নেকি? মই ফোন কৰি মোকে দি দিয়ক ছাৰে, মোকে ল'ব কৈছে। মই ডিচি CMৰ লগতো কথা পাতিছিলোঁ। মই কৈছিলোঁ যে 500 বিঘা মাটি এটা চাইডত দি দিয়ক, 350 বিঘাৰ ভিতৰত কথা পাতিছে। CMে ক'লে যে ডিচিক কাগজখিনি দি দে। ঠিক আছে, মই কথাটো কৈ দিম, অলপ কৈ দিম ছাৰ। মানে পাতিলোৱে, আপুনি কৈ দিব নালাগে। ঠিক আছে মই গণ্ডগোল মই কথা দিছোঁতো। আপোনাৰ ঘৰ ভাগিলে নেকি? আপোনাৰ নামটো কি? কোমৰ আলী। হ'ব কোমৰ আলী। আপোনাৰ মই মানে বুজাইহে যাম। মই কথাই পাতি আছো এতিয়া। গণ্ডগোল নহয় মুঠতে মই থাকোঁতে একো গণ্ডগোল হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। হে মানে মই বুজাইহে দিছোঁ যে ইয়াতে 500 বিঘা মাটি এটাৰ কাৰণে কথা পাতি থকা হৈছে আৰু হৈ যাব। এইটো ছাৰ আইবিতে আছে। আমি তাতে কথা পাতিম। মোবাইলটো পিছত চলাব। আপোনাক খালি ৰিকুৱেষ্ট কৰি দিওঁ, ইয়াত যিখিনি কবৰস্থান আৰু মছজিদ আছে আৰু স্কুল আছে সেইখিনি নাভাঙিব। মন্দিৰো থাকিব আৰু মন্দিৰো আছে নেকি? মন্দিৰ আছে নাই? মন্দিৰ এটা ওচৰত আছে য'ত আপোনাৰ এই ধৰ্মীয় অনুষ্ঠান, বিদ্যালয় আৰু কবৰস্থান আছে। তেওঁলোকক নাভাঙিব। মই ডিচিৰ লগত কথা পাতি আছোঁ, CMৰ লগত কথা পাতি আছোঁ। মই ভাবিছোঁ 500 বিঘা মাটি এটা কোনোবা এটা চাইডত দি মানুহখিনি ছেটেলমেণ্ট কৰিব। ঠিক আছে দে।
ষাঠি বছৰৰ পৰা ছাৰ ইয়াতে বসবাস কৰি আছে। এইখিনি জেগা আমাৰ আগৰ দিনৰ জেগা এইটো। আপোনাৰ নাম? হাফিজুৰ ৰহমান। মই এতিয়া কথা পাতিছোঁ। মই অলপ আগতে একচুৱেলি ডিচিৰ লগত কথা পাতি আছিলোঁ, এখেতে শুনিয়ে আছিলে। মই ডিচিক কৈছোঁ যে আপোনালোকেতো ভাঙিলেই, এটা কাম কৰক, এই ৩,৫০০ বিঘাৰ ভিতৰত ৫০০ বিঘা মাটি আমাৰ ৰাইজক দি দিয়ক। তাৰপিছত মই ৰাতিপুৱা চিফ মিনিষ্টাৰৰ লগতো ফোন কৰি ক'লোঁ যে আপুনি ৫০০ বিঘা মাটি আমাৰ ৰাইজৰ কাৰণে দি দিয়ক। চব মানুহে এক কথা মাটি লৈ হ'লেও থাকিব। মই চেষ্টা কৰি আছো, জাষ্ট দুটা কৰি আমি যাতে ঘৰ বনাই ইয়াতে থাকিব পাৰোঁ। আৰু এটা কথা কি, আমাৰ ৰাইজৰ যিখিনি মানুহ ইয়াত আছে, যিখিনি ঠাই দি আছে, তাতে কোনো যাতায়াতৰ কমিউনিকেশ্যন বেয়া। তাতে মানে আৰু ব্ৰহ্মপুত্ৰৰ এইবিলাক চিজন আহিছে না পানী, তাতে ব্ৰহ্মপুত্ৰ ডিচি একেবাৰে শুনি আছে। মই ডিচিক ক'লো যে তাততো মানুহ যাব নোৱাৰে, গতিকে আপুনি ইয়াতে এটুকুৰা দিয়ক। তেওঁ কৈছে যে আপুনি মোক এতিয়া এইমাত্ৰ লিখি দিয়ক, মই এতিয়া CMৰ লগত কথা পাতি দিম। Hey,